তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। আজি এটা অন্যতম ভিডিঅ'ত মই লৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল tenganidiba। ভিডিঅ'টো যেন কোনো চিৰিয়াছলিকৈ নলয়, ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে। তো গাইজ ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো। তো আজি আমি কথা পাতিম এটা মক্কেলৰ ওপৰত, যিটোৰ নাম হৈছে মিষ্টাৰ SADIYA। তো জিচিপিৰ ওপৰত মোৰ ৰছ কৰা একো কাৰণ নাছিলে, কিন্তু কালি মই ভিডিঅ' এটা চাই বেয়া লাগিলে, মোৰ পূৰা হাৰ্ডত লাগি গৈছে গাইজ। কাৰণটো কি বুজিছে? মোৰ ফেভৰেট ৰষ্টাৰ দয়া ভাই সি কৰিছে ৰ'জ, কাৰণে মই তাক পেলাই দিম অকণমান বাঁহ তাৰ পকৰত। মিউজিক চাওঁচোন মিষ্টাৰ জেচিপিয়ে কি ধৰণৰ ভিডিঅ' বনায়। আৰে মাথা বেয়া হৈ যাব গাইজ। আৰে জেচিপি এইবোৰ কি পাগলামি ইয়াত নকৰাবা, এইটো ছ'চিয়েল মিডিয়া হয় ভাই। অকণমান ভাল ভিডিঅ' বনোৱাটো তোমাক সকলোৱে ভাল পাব। তুমি এনেকুৱা জহৰা ভিডিঅ' বনাবাতো তোমাৰ পকৰতটো বাঁহ পৰিবই। মিউজিক এই মক্কেল আমি ফটোটো ফটো। আৰে বাবা এইবোৰ কি ফটো বে? এনেকা ফটো मेरे को तो ऐसा धक धक हो रहा है, मेरे को भी हो रहा है। তো গাইজ ইয়াত ওলোৱা সেই ছোৱালীজনীয়ে ভাবিছে চাগে, অ' মাই গড মই ইনষ্টাগ্ৰামত জেচিপিৰ লগত ফেমাছ হৈ যাম। गजब बेइज्जती है। বনৰী म्यूजिक মই ভাবিছিলোঁ ইনষ্টাগ্ৰামটো অকল 2-3টা সেই জহৰা জহৰীখিনিয়ে গেলাই থৈছে। নহয়, ইনষ্টাগ্ৰামত মেইন গেলাই থোৱা মেইন ৰজাটো হৈছে এইটো মিষ্টাৰ SADIYA। म्यूजिक তো গাইজ আৰে ফোন আহিছে ৰখক গাইজ, 1 মিনিট ৰখক, ফোনটো ৰিচিভ কৰি লৈছোঁ। অঁ হেল্ল', আৰে মক্কেল এটাৰ ওপৰত ভিডিঅ' বনাই আছোঁ। এইটো নাম কি আছিলে? জেচিপি নে মক্কেলটো? এইটো প্ৰন ষ্টাৰ ওপৰত এটা ভিডিঅ' দিলোঁ। म्यूजिक कैसा लगा मेरा मजाक? Oh my God! Wow! মক্কেলে হৈ থাকিবি, অলপ ভিডিঅ'খিনি ভালকৈ বনাবলৈ চাবি, নহ'লে তোৰ কটি ছিঙি দিম। रहा नहीं जाता, तड़प ही ऐसी है ना। এদিন টিভিত ওলাই গ'ল, সেইদিনাখনৰ পৰা ই ভাবিলে মই এটা বহুত ডাঙৰ চেলিব্ৰিটি। তই এটা কি জান? তই এটা समझ रहे हो ना? यही नहीं, अभी और सुनिए। অনৰা চুদা লৰা। म्यूजिक ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।